हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে লৈ আছোঁ বিশেষ এটা আপডেট লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে যদি ফ্ৰী গেছ অৰ্থাৎ LPG গেছ আপোনালোকে যদি অনলাইন এপ্লাই কৰা নাই তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আজি আপোনালোকে দেখোন যে আপোনালোকে কেনেকৈ যিটো নেকি উজ্জ্বলা যোজনা LPG গেছ আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব সকলো বস্তু আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আজি A to Z ষ্টেপ বাই ষ্টেপ জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈ চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই যিটো নেকি ৰন্ধন গেছ অৰ্থাৎ LPG গেছ ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে এইটো ৱেবছাইটত আহি যাব। এইটো ৱেবছাইটত অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ আহি যাব আৰু এইটো ৱেবছাইটটো আপোনালোকে ক'ত পাব মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো পাই যাব। আপোনালোকে ধুনীয়াকৈ এইটো ৱেবছাইটত আহিব। অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে নৰ্মেল দেখা হৈছে। প্ৰথমতে আপোনালোকে ষ্টেট আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰথমতে দেখাই আছোঁ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যন যিটো নেকি দেখা পাইছে এইটো ৱেবছাইটত। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ধুনীয়াকৈ কি কৰিব ৰেজিষ্ট্ৰেশ্যন তলতে দেখা পাইছে LPG ছাৰ্ভিচ আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এনেকুৱাকৈ এণ্টাৰপ্ৰাইজখন খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে ইয়াতে কিন্তু দুটা অপশ্যন দিয়া আছে। নিশ্চয় আপোনালোকে প্ৰথমতে দেখা পাইছে ৰেগুলাৰ কানেকশ্যন আৰু আপোনালোকৰ যিটো নেকি দেখা পাইছে যে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। আপোনালোকে কি কৰিব উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন যিটো নেকি হয় বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ তাতে এটা টিক মাৰ্ক লগাই দিব। তাতে টিক মাৰ্ক লগাই দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। মই ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ। মোৰ ইয়াতে অলপ নেটটো শ্ল' মাৰিছে। আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকৰ তলতে এটা টিক মাৰ্ক দেখা হৈছে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। টিক মাৰ্ক লগাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন আৰু এখন এণ্টাৰপ্ৰাইজ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে ইয়াতে কিন্তু দেখা পাইছে আৰু দুটা অপশ্যন দেখা পাইছে। নিশ্চয় আপোনালোকে ইয়াতে কৈছে যে লোকেশ্যন ৱাইফাই আৰু আপোনালোকে ইয়াতে কৈছে যে নেম ৱাইফাই। আপোনালোকে কি কৰিব লোকেশ্যন যিটো নেকি ৱাইফাই দেখা হৈছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো লোডিং হৈ পেলাই এনেকুৱাকৈ আহিব। তাৰপিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে কিন্তু ভালেকেইটা অপশ্যন আহিছে। আপোনালোকে প্ৰথমতে দেখা পাইছে যে ষ্টেট এটা অপশ্যন আছে চিলেক্ট ষ্টেট। আপোনালোকক মই জুম কৰি দেখাই দি আছোঁ। আপোনালোকে চিলেক্ট ষ্টেটত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ষ্টেটত ধুনীয়াকৈ এনেকুৱাকৈ পেজ খোল খাব। আপোনালোকে যিটো নেকি আমাৰ অসমটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে দেখাই দিছে যে চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিব। চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব সেইটো ডিষ্ট্ৰিক্ট ধুনীয়াকৈ চিলেক্ট কৰি লৈ যাব। চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে পেজটো লোডিং হ'ব। তাৰপিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকৰ চিলেক্ট ডিষ্ট্ৰিবিউটাৰ অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিবিউটাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিটো ডিষ্ট্ৰিবিউটাৰ হয় আপোনালোকে ধুনীয়াকৈ সেইটো ডিষ্ট্ৰিবিউটাৰ ধুনীয়াকৈ ক্লিক কৰি চিলেক্ট কৰি লৈ ল'ব। আৰু ডিষ্ট্ৰিবিউটাৰটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল পেজটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। নিশ্চয় আপোনালোকে দেখা পাইছে আপোনালোকৰ সকলো বস্তু কিন্তু মই A to Z দেখাই দি আছোঁ। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে ইয়াতে নিশ্চয় দেখা হৈছে আপোনালোকৰ ডিষ্ট্ৰিবিউটাৰ ডিটেইলছ কিন্তু আহিছে। তাৰপিছত আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে বা আপোনালোকে কি কৰিব ডাইৰেক্ট নেক্সট অপশ্যন দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰিও দিব পাৰে। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল কি কৰিব আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত পেজটো লোডিং হ'ব। লোডিং হৈ পেলাই আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খোল খাব। এনেকুৱাকৈ পেজখন খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে প্ৰথমতে আপোনালোকে কিন্তু আধাৰ কাৰ্ড দিব লাগিব। আপোনালোকক মই ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ। প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকক। প্ৰথমতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ আধাৰ কাৰ্ড দি দিব। তাৰপিছতে আপোনালোকে তলতে ইয়াতে কিন্তু দেখা পাইছে যে ফুল নেম বুলি এটা অপশ্যন আছে। আপোনালোকে তাৰপিছতে ইয়াতে টাইটেলটো প্ৰথমতে চিলেক্ট কৰিব। চিৰি হয় চিৰি দিব, মিছ হয় মিছ দিব, যিটো হয় এইটো দিব। দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় ফাৰ্ষ্ট নেম বুলি এটা বক্স আছে। আপোনালোকে ফাৰ্ষ্ট নেমটো দিব। তাৰপিছত মিডল নেম থাকিলে দিব নাথাকিলে নাই। তাৰপিছত আপোনালোকে লাষ্ট নেমটো ধুনীয়াকৈ দি দিব।
আৰু যদি আপোনালোকৰ ফাৰ্ষ্ট বা মিডল নাথাকে আপোনালোকে ডাইৰেক্টলি লাষ্ট নেমটো দি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু এটা কেলেণ্ডাৰ বক্স দেখা পাইছে, অৰ্থাৎ ডেট অফ বাৰ্থ। আপোনালোকে কি কৰিব, কেলেণ্ডাৰত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে চিলেক্ট আপোনালোকৰ কাষ্ট কি হয়, আপোনালোকে ধুনীয়াকৈ কাষ্টটো চিলেক্ট কৰি ল'ব। জেনেৰেল হয় জেনেৰেল দিব, আৰু অবিচি হয় অবিচি দিব, কি হয় আপোনালোকে ধুনীয়াকৈ এইটো চিলেক্ট কৰি লৈ ল'ব। লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্কেলটো ডাউন কৰি আহিব। স্কেলটো ডাউন কৰি অহাৰ পিছতে কিন্তু আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট হৈ আছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ইছ্যু ডেট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াতে কেলেণ্ডাৰত চিলেক্ট কৰিব। আপোনালোকে যিদিনা এপ্লাই কৰিব সেইদিনাখনৰ এপ্লাই যিটো ইছ্যু ডেট হয় ইছ্যু ডেটটো চিলেক্ট কৰি ল'ব। তাৰ তলতে আপোনালোকে ৰেচন কাৰ্ড নম্বৰ দেখা হৈছে, কিন্তু ধুনীয়াকৈ আপোনালোকে ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। আৰু এটা কথা, ৰেচন কাৰ্ড নম্বৰটো বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে কাষতে দেখা পাইছে ইয়াতে যে ক্লিক এই ডুপ্লিকেট আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব, ডুপ্লিকেট হ'লে ডুপ্লিকেট দেখাব, আৰু যদি ডুপ্লিকেট নহয় অৰিজিনেল হয় তেনেহ'লে আপোনালোকে ইয়াতে নট ডুপ্লিকেট বুলি অপশ্যন আহি যাব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে আহিব। তলফালে আহিলে আপোনালোকে ইয়াতে দেখা পাইছে যে ৰুৰেল আৰু আৰবান দুটা অপশ্যন কিন্তু আছে ইয়াতে। ইয়াৰ ভিতৰত আপোনালোকে যিটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। বন্ধু বান্ধৱীসকল চিলেক্ট কৰাৰ পিছত আপোনালোকে কিন্তু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বক্সবিলাক ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। আৰু এতিয়ালৈ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে ইয়াতে ফিল আপ কৰিব লাগিব আপোনালোকৰ হাউচ বা বিল্ডিং নেম নাম্বাৰ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ চিটি, তাৰপিছত তলতে আপোনালোকে ইমেইল আৰু আপোনালোকৰ ফোন নম্বৰ। বন্ধু বান্ধৱীসকল তাৰপিছত কিন্তু আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকৰ ষ্টেট নেম আৰু ডিষ্ট্ৰিক্ট। আপোনালোকে A to Z বস্তু ইয়াতে ফিল আপ কৰিব লাগিব। আপোনালোকে প্ৰথমতে ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে ব্লক আহিব। ব্লক অপশ্যনটো এতিয়া আনে, আপোনালোকে ধুনীয়াকৈ ব্লকটো চিলেক্ট কৰি ল'ব। ব্লক চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে পিন কোড দিব লাগিব। তাৰ তলতে আপোনালোকে মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে একো কাম নাই। তাৰপিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। আৰু স্কেলটো ডাউন কৰি অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় তলতে কিন্তু ইয়াতে ধুনীয়াকৈ অপশ্যন দেখা পাইছে। ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব। আৰু ক'ত কি ফিল আপ কৰিব লাগিব মই আপোনালোকক ধুনীয়াকৈ A to Z বস্তু দেখাই দি আছোঁ। আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে IFSC কোড আপোনালোকে বহাব লাগিব। তাৰপিছতে আপোনালোকে ৰাইট চাইডে দেখা পাইছে যে কনফাৰ্ম IFSC কোড। IFSC কোডটো বহাৰ পিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ বেংক নেম অট'মেটিকলি চিলেক্ট হৈ যাব। ইয়াতে কিন্তু আপোনালোকে একো কৰিব নালাগে। তাৰপিছত আপোনালোকে ইয়াতে একাউণ্ট নম্বৰ দিব লাগিব আৰু কনফাৰ্ম একাউণ্ট নম্বৰ দিব লাগিব। দিয়াৰ পিছত আপোনালোকৰ বেংকত অৰ্থাৎ একাউণ্ট বহীত যিটো নেম আছে সেইটো কিন্তু আপোনালোকে ইয়াতে বহাই দিব লাগিব। দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। আৰু স্কেলটো ডাউন কৰাৰ পিছত ইয়াতে কিন্তু দেখা পাইছে নিশ্চয় ইয়াতে কিন্তু ভালেকেইটা অপশ্যন আছে। 14 কিলো, তাৰপিছত আপোনালোকৰ 5 কিলো, আৰু ইয়াতে আছে 5 কিলো। আপোনালোকৰ 14 যিটো হয় সেইটোৱে থাকিব দিব, আৰু বেলেগ একো আপোনালোকে চিলেক্ট নকৰিব। তার তলত আহি আপোনালোকে ইয়াতে নিশ্চয় দেখা যায় বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু আইডি প্ৰুফ হিচাপে এটা ডকুমেণ্টছ দিব লাগিব। আপোনালোকে যিটো ডকুমেণ্টছ আছে সেইটোৱে দিব। ইয়াতে আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড, পাছপোৰ্ট থাকিলে পাছপোৰ্ট, তাৰপিছত ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স ইত্যাদি ইত্যাদি। ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকৰ যিটো আছে সেইটোৱে আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি দি দিব। দিয়াৰ পিছত আপোনালোকৰ তলতে দেখা পাইছে এড্ৰেছ প্ৰুফ আইডি। আপোনালোকে ইয়াতে এড্ৰেছ হিচাপত যিটো নেকি প্ৰুফ দিব সেইটো প্ৰুফ আপোনালোকে ইয়াতে আইডিটোৰ নম্বৰ বহাই দিব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আধাৰ কাৰ্ড। তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফ, আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আৰু ৰেচন কাৰ্ড সকলো বস্তু এইবিলাকত কিন্তু আপোনালোকে চুজ ফাইলত ক্লিক কৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব। আৰু মই আপোনালোকক ধুনীয়াকৈ আপলোড কৰি A to Z বস্তু দেখাই দিম। প্লিজ আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে চাই থাকক। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে চুজ ফাইলত ক্লিক কৰি আপোনালোকে আপলোড কৰাৰ পিছত আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে কিন্তু ইয়াতে আপোনালোকৰ পৰিয়াল চিলেকশ্যন কৰিব দিছে। পৰিয়ালত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নেকি ৰেচন কাৰ্ডত কেইটা পৰিয়াল আছে আপোনালোকে পৰিয়ালটো কিন্তু ইয়াতে কিন্তু ধুনীয়াকৈ চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে কিমান পৰিয়াল আছে, ইয়াৰ পৰা আপোনালোকৰ দুটা হয় দুটা, এটা হয় এটা, আপোনালোকৰ 10টা হয় 10টা, যিকেইটা পৰিয়াল আছে সেইকেইটা পৰিয়াল কিন্তু ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে এনেকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ধুনীয়াকৈ অলপমান ৱেইট কৰিব, পেজটো লোডিং হ'ব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ কি কৰিব, স্কেলটো ডাউন কৰিব। আৰু স্কেলটো ডাউন কৰি আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰিয়াল কোন হয় বা কি আপোনালোকৰ ৰিলেটিভ হয় আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনালোকৰ
সম্পৰ্কটো ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। কিন্তু আপোনালোকে চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকৰ ফাদাৰ হয় ফাদাৰ, হাজবেণ্ড হয় হাজবেণ্ড, যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা হৈছে নেম অফ দ্য ফেমিলি মেম্বাৰ, আপোনালোকৰ ফেমিলি মেম্বাৰৰ নেমটো ইয়াতে দি দিব। তাৰপিছত তলতে আপোনালোকে ইয়াতে দেখা হৈছে কাষতে দেখা হৈছে আপোনালোকৰ আধাৰ নম্বৰ দি দিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত এগেইনটো অট'মেটিকলি চিলেক্ট হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে চিলেক্ট অপশ্যন, আপোনালোকে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ইয়াতে প্ৰথম যিটো অপশ্যন দেখা পাইছে 1 নম্বৰ, সেইটো অপশ্যনটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে চুজ ফাইলত ক্লিক কৰি পেলাই আপোনালোকে যিটো ডকুমেণ্ট অৰ্থাৎ ফেমিলিৰ ডকুমেণ্টছটো আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দি দিব। ডকুমেণ্ট আপলোড কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে আপলোড ফাইলত ক্লিক কৰি পেলাই এইটো একচেপ্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা পাইছে, ইয়াতে ডিলেট মেম্বাৰ আৰু এড মেম্বাৰ। আপোনালোকে আৰু মেম্বাৰ থাকিলে ইয়াতে এড কৰি পেলাই আপোনালোকে এনেকুৱা চেম টু চেম ফিল আপ কৰি ল'ব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে এটা লেফ্ট চাইডে দেখা পাইছে সৰু এটা টিক বক্স, তেনেকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কেপচাৰ বক্সত ধুনীয়াকৈ কেপচাৰ কোডবিলাক বহাই দি পেলাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দি দিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ একো পুৰণি কাম নাই, আপোনালোকে ধুনীয়াকৈ ছাকচেছ হৈ যাব। তাৰপিছত আপোনালোকক ডিষ্ট্ৰিবিউটাৰে ধুনীয়াকৈ ফোন কৰি মাতি পেলাই আপোনালোকে ধুনীয়াকৈ গেছখন লাভ কৰিব পাৰিব। আৰু ভিডিঅ'টো এনে বহুত দীঘলীয়া গৈছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানত সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো শেষ কৰিবলৈ ইচ্ছা কৰা আপোনালোকক অসংখ্য ধন্যবাদ।